বন্ধুসকল মই শাসনৰ পৰা কৈ আছোঁ আজি কৰিম আমালোকে নেশ্যনেল এক্সাৰচাইজ কৰিম ফেটছৰ বিষয়ে কৰিম আৰু চেষ্ট ট্ৰাইচেপছ বাইচেপছ সকলো বিষয়ৰ আমালোকে এক্সাৰচাইজ কৰিম এইবিলাক তোমালোকে নেশ্যনেল এক্সাৰচাইজ হয় তোমালোকে ৰেগুলাৰ চাই থাকিব আৰু ৰেগুলাৰ এক্সাৰচাইজবিলাক ঘৰত কৰিব এইবিলাক কৰিব হ'লে কোনো জিমত যাব নালাগে এনেই তোমালোকে ঘৰত কৰিব পাৰিবা আৰু নেচাৰেল তোমালোকে ফিজিক্স বনাব পাৰিব আৰু প্ৰথমত কৰিম আমালোকে লেগছৰ কাৰণে ৱৰ্কআউট কৰিম বন্ধুসকল ৰেডি হৈ যোৱা হাত পিছফালে লৈ যোৱা এনেকৈ কৰা তুমি তোমার মতন করা একটু টেনশন নাই করে থাকা করে থাকা ঠিক আছে ইকোনাই করে থাকা সোনকালে করা বন্ধুসকল এইবিলাক এক্সাৰচাইজ তোমালোকে ৰেগুলাৰ কৰি থাকিব যিহেতু ইয়াতে কৰি আছে এইবিলাকৰ যে ফেটছৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিবিলাকৰ ফেটছ আছে এইবিলাক কমি যাব তোমালোকে ৰেগুলাৰ কৰি থাকিব এনেকুৱা এক্সাৰচাইজ তেনেহ'লে তোমালোকে এখন নেচাৰেল বডি বনাব পাৰিব একো টেনশ্যন নাই তোমালোকে ৰেগুলাৰ কৰি থাকিব পাৰিবা এইবিলাক এক্সাৰচাইজ আৰু প্ৰেক্টিছ কৰি থাকিব এইবিলাক যেহেতু ইহঁতে কৰি আছে ইহঁতে ৰেগুলাৰ হয় যিহেতু আমালোকে ৰেগুলাৰ আহি আছোঁ ফিল্ডত গ্ৰাউণ্ডত এক্সাৰচাইজ কৰোঁ তোমালোকে কৰি থাকিব এইবিলাক আৰু এইটো হৈ গ'ল এতিয়া আমালোকে পুছ আপ কৰিম আমালোকে চেষ্টৰ কাৰণে কৰিম চেষ্ট কেনেকৈ মজবুত কৰিব লাগে তাৰ বিষয়ে অলপমান এক্সাৰচাইজ কৰি দেখুৱাম দুটা পুছ আপ কৰিম ইয়াৰ কাৰণে ৰেডি হৈ যোৱা বেণ্ড হৈ যোৱা যেহেতু বন্ধুসকল মই এনেকুৱা হৈছোঁ তোমার চেষ্টটো আগফালে লৈ যোৱা চেষ্টটো চেষ্টটো আগফালে লৈ যোৱা আৰু আগফালে পাক ভৰিটো আগত লৈ যোৱা আৰু আগত চেষ্ট যিটো আছে মোৰ ফালত দেখা এনেকৈ লৈ যোৱা কোমৰটো ওপৰ ফালে কৰি থাকা একো নাই আৰু জোৰ দিয়া অলপ বেন ইমান নকৰিবা ইয়াত প্ৰেছাৰ দিবা বুকুত প্ৰেছাৰ দিবা বন্ধুসকল এইবিলাক পচন্দ কৰি আছে এইবিলাকে মোৰ লগত ইমান এক্সাৰচাইজ কৰা নাই মই আগৰ পৰা কৰি আছিলোঁ সেইকাৰণে মই পাৰোঁ এইবিলাক কৰিবলৈ একো নাই আৰু কিন্তু এইবিলাকে নতুন কৰি আছে কিন্তু তথাপি মই দেখুৱাই আছোঁ এইবিলাকৰ ফিটনেছ যিটো আছে আগামী এমাহৰ ভিতৰত এইবিলাক চেঞ্জ কৰি পেলাই দিম তোমালোকে এক্সাৰচাইজ ৰেগুলাৰ কৰি থাকিব আৰু চাই থাকিব আৰু এটা মই এক্সাৰচাইজ কৰি আছোঁ চেষ্টৰ কাৰণে অলপ ৰেষ্ট লৈ কৰিম এইটো বন্ধুসকল এতিয়া আকৌ আমালোকে কৰিম চেষ্টৰ কাৰণে এক্সাৰচাইজ অলপ ৰেষ্ট কৰিলোঁ এতিয়া বেন হৈ যোৱা হাতটো এনেকৈ লোৱা এনেকৈ নাই ভৰিটো পিছফালে ভৰিটো আৰু পিছফালে অলপমান কৰি লোৱা চেষ্টটো আগফালে লোৱা চেষ্টটো আগফালে ঠিক আছে কোমৰটো আমি বেন নকৰিবা ঠিক আছে তুমি কৰা একো নাই ঠিক আছে এনেকৈ পেছা চেষ্টটো দিবা এইটো পিছফালে মত লৈ নাযাবা বন্ধুসকল যিহেতু যেনেকৈ কৰি আছে এনেকৈ তোমালোকে ৰেগুলাৰ কৰিব পাৰিব আৰু চেষ্ট মাছল যিটো আছে এইটো অতি সোনকালে গ্ৰ' কৰিব পাৰিব সিহঁতে এইবিলাক তোমালোকে এইবিলাকৰ হাৰ্ড ৱৰ্ক হয় তথাপি তোমালোকে এইবিলাক কৰি থাকিবা আৰু তেনেহ'লে তোমালোকে এখন নেচাৰেল বডি বনাব পাৰিবা বন্ধুসকল এনেকৈ বনাব পাৰিবা আৰু এইবিলাক কৰিবলৈ কোনো জিমত যাব নালাগে এনেকৈ ৰাতিপুৱা তোমালোকে এইবিলাক কৰিব পাৰিবা আৰু লগতে বন্ধুসকল আৰু দুটা তিনিটামান আমালোকে এক্সাৰচাইজ কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম তোমালোকে প্ৰথমৰ পৰা আৰু চাই থাকিব বন্ধুসকল এতিয়া মই কৰি আছোঁ এপছৰ কাৰণে ৱৰ্কআউট কৰি আছোঁ এইবিলাক মই দেখুৱাই আছোঁ আৰু ইহঁতেও কৰিব মোৰ লগতে তোমালোকেও কৰিব পাৰা একো নাই আৰু এনেকৈ হৈ যাব এনেকৈ কৰিব এতিয়া কৰা এজনক এনেকৈ কৰা একো নাই ইয়াতে বহা হাতটো আৰু এইফালে লোৱা ঠিক আছে বন্ধুসকল যিটো এই
যিটো এক্সাৰচাইজ কৰি আছে এইবিলাকৰ প্ৰেছাৰটো আছে তোমালোকে এপছত কৰিব আৰু এপছত ঠিক হৈ যাব অতি সোনকালে। যদি তোমাৰ এপছত ফেট আছে তেনেহ'লে এইবিলাক এক্সাৰচাইজ ৰেগুলাৰ কৰিব আৰু যিবিলাক জাম্পিং স্কোৱাড হয় এইবিলাকো কৰিব পাৰিব। এইবিলাকো মই দেখুৱাই দিম, একো প্ৰব্লেম নাই। হৈ গ'ল নেকি এতিয়াই? মই তিনিটা কৰিলোঁ, এটা কৰিলোঁ, তুমি কৰা নাই। ভৰিটো পিছফালে লৈ যোৱা, পিছফালে দুটা জোৰা লগাই পিছফালে লৈ যোৱা। এনেকুৱা নহয়, এনেকুৱা নহয়, এনেকুৱা এনেকুৱা কৰা। অঁ ওপৰত ৰাখিব, ঠেংটো ওপৰত ৰাখিবা। এই যে এনেকুৱা হৈ আছে। বন্ধুসকল ইহঁতে আজি প্ৰথম দিনা আহিছে, সিহঁতে এক্সাৰচাইজ কৰি আছে মোৰ লগতে। তোমালোকে ৰেগুলাৰ কৰিব পাৰিব। ৰেগুলাৰ ৰাতিপুৱা ভিডিঅ'টো চাই যাব আপোনালোকে আৰু এক্সাৰচাইজবিলাক কৰি থাকিব। আৰু বন্ধুসকল তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'টো চাই ল'ব আৰু তোমালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাক তোমালোকে চাই থাকিব পাৰিব।